এইফালে আহিলোঁ বিয়া এখন খাবলৈ আৰু বিয়াখন দেখিছেনে আপোনালোকে ইমান ধুনীয়াকৈ পেণ্ডেলটো দিছে। এইফালে হৈছে এজনী কইনা আৰু কইনাজনী কেনেকুৱা লাগিছে জনাবলৈ নাপাহৰিব দেই। লগতে বিয়াখন হৈছে মানুহজনৰ ভাগৰ মোমায়েকৰ নাতিনীয়েকৰ বিয়া আৰু যিহেতু নিজৰ পৰিয়ালৰ বিয়া আৰু আহিবতো লাগিবই মাতিলে নহয় জানো। আৰু সকলোবিলাক আপোন মানুহ এনেকৈ বিয়া হওক কিবা ভাওনা হওক নাম হওক সভা হওক এনেকুৱাতো লগ পোৱা যায়। গতিকে সকলোবিলাক আপোন মানুহ লগ পাই বহুত বেছি ভাল লাগিলে। সকলোৰে লগত বহি পেলাই অলপ কথা পাতিলোঁ। অৱশ্যে কথা পাতিলেতো নহ'ব, এইফালে খোৱা বোৱাটো কৰিব লাগিব কাৰণ খোৱা বোৱা মেইন আৰু প্ৰথম পেট পূজা তাৰপাছত মানুহ চোৱা, কাৰণ বিয়া বুলিলে খোৱা আৰু মানুহ চোৱা দুইটাই হয় নহয় জানো। গতিকে এইফালে পূৰা পেট ভৰাই খাই ল'লোঁ। ইফালে এইগৰাকী হৈছে কইনাৰ মাক, তেওঁকো অকণমান দেখাই দিলোঁ। যিহেতু খাই বৈ লৈ লগতে আহিলে নহ'ব ন, অকণমান বহিব লাগিব, সেইকাৰণে অকণমান বহিলোঁ। আৰু এইফালে কইনাৰ লগত ফটো উঠিব মাতিলে, চান্সটোনো কিয় এৰিব। গতিকে কইনাৰ লগত ফটো দুকপিমান উঠি ল'লোঁ আৰু নিজেও অকণমান ফটো উঠি ল'লোঁ। যিহেতু ফটো উঠি বহুত বেছি ভালেই পাওঁ, গতিকে ফটো উঠিলোঁ। আৰু কেনেকুৱা লাগিছে ভিডিঅ'টো চাই জনাবলৈ নাপাহৰিব।